Hi friends, Goodus Blogger an eta notun video loi moi ahilu. Aji moi bread custard pudding banabo loisu. Ekebare kom samogrire moi ei pudding tu banabo loisu. Ei recipe tu banabole mok lagibo 4 খন bread, 1 cup seni, 1 cup gakhir aru lagibo custard. Prothome moi bread খন 4 konike kati lom. এনেকে কাটি লব লাগিব বাকি এখন ব্ৰেডও মই এনেকে 4 গুণে কাটি লৈছো এতিয়া ব্ৰেড গিখন মাজতে আৰু অকমান কাটি লৈ মিক্সাৰত মই পিছি লম এই ব্ৰেড কিনি পিছা মোৰ হৈ গল চাওক কিমান মিহি হৈছে এনেকে মিহিকে পিছি লব লাগিব ব্ৰেড কিনি গেছটো মই অন কৰি ললো ইয়াতে ফ্ৰাই পেন খন বহাই মই 1 কাপ চেনি দি দিছো চেনি খিনি কেৰামেল কৰি লব লাগিব চেনি খিনি কেৰামেল কৰা হৈ গল বাটি এটাত গৰমে গৰমে এইখিনি মই বাকি দি পেলে অকমান বাটিটো ঘুৰাই দিছো যাতে কেৰামেল খিনি বাটিটোত বহি যায় এতিয়া কেৰামেল খিনি ঠাণ্ডা হ'বলৈ মই বাটিটো বেলেগকে থৈ দিম আনপিনে মই বাটি এটাত 4 চামুচ মান কাষ্টাৰ্ড পাউডাৰ লম ইয়াতে অকনমান পানী দি এই কাষ্টাৰ্ড পাউডাৰ খিনি মই ভালকে মিলাই লৈছো এতিয়া মই গ্যাসটো অন কৰি কেৰাহী এটা বহাই ইয়াতে মই 1 কাপ গাখীৰ দি দিছো এইখিনি অকনমান লৰাই লৈছো ইয়াতে মই 1 কাপ চেনি দি দিছো চেনিখিনি দি পেলে মই এইখিনি অকনমান লৰাই দিম লাহে লাহে এইখিনি লৰাই থাকিব লাগিব এনেকে 10 মিনিট মান লৰাৰ পিছত মই কাষ্টাৰ্ড পাউডাৰৰ মিশ্ৰণখিনি ইয়াত দি দিছো এইখিনি ভালকে লৰাই থাকিব লাগিব এনেকে 10 মিনিট মান লৰাই থাকি ব্ৰেডৰ যিখিনি মই গুড়া কৰি থৈছিলো সেইখিনি ইয়াত দি দিছো এই মিশ্ৰণখিনি দিয়াৰ পিছত একেলেঠাৰে 10 মিনিট মান লৰাই থাকিব লাগিব 10 মিনিট মান পিছত মিশ্ৰণটো যেতিয়া ডাঠ হৈ আহিব তেতিয়া মই গ্যাসটো অফ কৰি দিম মিশ্ৰণখিনি মোৰ হৈ গল এতিয়া জিটু বাটিত মই কেৰামেল সেট হ'ব দিছিলো সেই বাটিটোৰে এই মিশ্ৰণখিনি ঢালি দিছো অকমান লৰাই দিছো যাতে পুডিংটো ভালকে বহি যায় এতিয়া এলুমিনিয়াম ফয়েল দি বাটিটো ভালকে ৰেপিং কৰি লম যাতে বাটিটোৰ ভিতৰৰ বতাহ নহমাই এই বাটিটো ৰেপিং কৰা হৈ গল এতিয়া মই গ্যাসটো অন কৰি লৈছো আৰু কেৰাহীতে পাতি ইয়াতে ষ্টেণ্ড এটা দি দিছো ইয়াতে মই 2 কাপ মান পানী দি দিছো ষ্টেণ্ডৰ ওপৰত এই বাটিটো মই এটা বহাই দিলো বাটিটো কম গেছত আধা ঘণ্টাৰ কাৰণে এনেকে থৈ দিম আধা ঘণ্টা পিছত মোৰ এই ব্ৰেড পুডিং হৈ গল পুডিংৰ বাটিটো গেছৰ পৰা নমাই অকমান ঠাণ্ডা হলে 2 ঘণ্টা মানৰ কাৰণে ফ্ৰিজত থৈ দিব লাগিব 2 ঘণ্টা পিছত মই ফ্ৰিজৰ পৰা উলিয়াই আনিছো বাটিটো পুডিংটো ফ্ৰিজত থলে ভালকে সেটু হৈ যায় আৰু খাবলৈও ভাল হয় পুডিংখিনি এনেকে হাতত লাগি আহা নাই তাৰ মানে ভালকে সেট হৈ গৈছে প্লেটখনত মই বাটিটো এনেকে উল্টা কৰি দিছো এই পুডিংটো ধুনিয়াকে উলাই আহিলে মোৰ এই এগলেস ব্ৰেড পুডিং ৰেচিপিটো ৰেডি হৈ গল খুব সিম্পল আৰু কম সময়ৰ ভিতৰতে এই ব্ৰেড পুডিং ৰেচিপিটো ৰেডি হৈ যায় পুডিংটো বহুত বেছি সফট হৈছে খুব ধুনিয়া হৈছে পুডিংটো এয়া চাওক যি সকলে এবাৰো ঘৰত এনেকে ব্ৰেড পুডিং বনোৱা নাই তেওঁলোকে এবাৰ হলো বনাই চাবচোন খাবলৈ বহুত বেছি ভাল হয় আজিৰ মোৰ এগলেস ব্ৰেড পুডিংৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেন্ট কৰি জনাব ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে মোৰ আহিবলগীয়া নটিফিকেশনবোৰ আপোনালোকে পাই থাকে আকৌ লগ পাম আন এটা নতুন ৰেচিপিৰ সৈতে তেতিয়ালৈকে বাই বাই